স্কুল ঘৰ দৃশ্যপট 1। স্কুল ঘৰৰ পদূলিত মাকৰ তৰ্জনীত ধৰি কোমল হাত এখন ৰৈ আছে। জুৰীয়া শালিকাহেন চকুযোৰে পৰালৈকে বহল হৈ চাইছে। স্কুল ঘৰৰ সন্মুখত এখন ফুলনি। ফুলবোৰে জঁপিয়াইছে, খেলিছে। চৰাইৰ দৰে চিৰিক চাৰাক মাতবোৰৰ তৰংগত পুৱাৰ বতাহজাক কলপাত খিলাৰ লগত কঁপি আছে। মুখত হাঁহি এটা সানি মানুহ এগৰাকী আগবাঢ়ি আছে। ফুলপাহে চিনি পালে এই মানুহগৰাকীক গাঁৱত আটায়ে মাষ্টৰণী বাইদেউ বুলি। শান্ত বতাহজাকৰ দৰে মাষ্টৰণী বাইদেৱে আকাশৰ সমান উদাৰ হাঁহি এটা মাৰি মাতিলে, আহা। ফুলপাহৰ চকুযোৰে ঠেং সামৰি মাকলৈ চালে। মাকে যাবলৈ ইংগিত দিলে। এখোজ, দুখোজ। হঠাৎ বেলটো বাজি উঠিল। আকৌ উভতি দৌৰ। আশ্ৰয়স্থল হ'লগৈ মাকৰ চাদৰখন। দৃশ্যপট 2। সৰু সৰু দুভৰিৰ হেন্দোলনি, স্কুল বেগ আৰু দুডলীয়া বেনীৰ জোকাৰণ। কালি স্কুল বেগটো দেউতাকে বজাৰৰ পৰা আনি দিওঁতে বহুদিনীয়া সপোন এটা ফলিয়াইছিল। এতিয়া যে কি নাই বেগটোত। পিঠিত স্কুল বেগ নহয়। হঠাতে মাটি এচপৰা নদীৰ বুকুলৈ খহিল। শব্দটোত ফুলপাহৰ লগত জঁপিয়াই অহা বেনী দুডাল খৰ লাগিল। নদীখন আজিকালি স্কুল ঘৰৰ পথটোৰ নিচেই কাষেৰে বৈ যায়। দুদিনমান ধৰি ধাৰাসাৰে বৰষুণ হৈছিল। কিয় জানো আজি নদীখন দেখি তাইৰ মাকৰ খঙাল চেহেৰাটো মনত পৰিল। ছাগলী পোৱালিটোৱে বৰষুণৰ পানীবোৰ জোকাৰি পেলোৱাৰ দৰে ভাৱনাবোৰ মনৰ পৰা জোকাৰিবলৈ মূৰটোকে এনেই এবাৰ জোকাৰি দিলে ফুলপাহে। স্কুললৈ পলমেই হ'ল। টকৌ গছত উঠা হলৌ বান্দৰটোৱে তাইলৈ চাগে বাট চাই আছে। সেইবাবে ফুলপাহে খৰখেদাকৈ স্কুললৈ খোজ ল'লে। ছাগলী পোৱালিৰ লগত জঁপিয়াই আছে। হঠাৎ মাকে আহি বুকচাত উঠাই ল'লে। দেউতাকে গৰু ছাগলী মোকলালে। ফুলপাহে জানিলে আজি সিহঁতৰ গাঁৱলৈ নদীখন আহিব। সেইবাবে মাক দেউতাকৰ ব্যস্ততা বাঢ়িছে। পূৰ্বতে এনে হোৱা অস্পষ্টকৈ মনত আছে। স্কুললৈ ডাঙৰ মানুহবোৰ কিয় আহিছে? তাইকো মাকে স্কুল বেগটো আনিবলৈ সময়েই নিদিলে। নিমাতি হৈ পৰা মাকে একঁকাল পানীত খোজ পেলাওঁতে তাই বাৰম্বাৰ প্ৰশ্ন কৰিছিল, আজি দেওবাৰেনো স্কুললৈ কিয় যাব লাগে? স্কুল ঘৰটো নদীৰ মাজত বহি আছিল। তাই আচৰিত হ'ল, এইখন নদী নে আকাশ? ইমান যে বহল। স্কুলঘৰটো মানুহে নধৰা হৈছিল। মাকে কোঠা এটাত চাদৰ এখন মেলি তাইক বহুৱালে। উঠি নাযাবলৈ দহাই কৈ মাক মানুহৰ মাজত একাকাৰ হ'ল।
কাৰণ পাহৰি জুৰিৰ ওচৰ পালেগৈ। জুৰিয়ে কোৱাখিনিৰ পৰা তাই ইমানেই বুজিলে যে গাঁৱলৈ বানপানী অহাৰ বাবে সিহঁত কিবা এই শিবিৰত থাকিবলৈ আহিছে। এইটো দেখোন নতুন শব্দ। সুধিব লাগিব। স্কুলঘৰটোৰ নাম শিবিৰ কেতিয়াৰ পৰা হ'ল? জুৰিৰ কাষৰ পৰা আহি পুনৰ চাদৰত বহিলে। মাকৰ কথা নামানিলে পিঠিত ঢকা পৰে। ৰশ্মৰ চাকনৈয়াত বহি মাকলৈ ৰৈ থাকোঁতে ফুলপাহৰ টোপনি আহিছিল। সপোনত দেখিলে তাই চোতালত পখিলা খেলি ফুৰিছে। জুৰিয়ে চিঞৰি চিঞৰি নেওতা মাতিছে। পদূলিত জুৰিৰ ককায়েকৰ সমবয়সীয়া ল'ৰা এজন মিচিকিয়ে তাইক উদ্দেশ্যি কৈছিল, মই তোমাৰ দাদা। আচৰিতভাৱে তাই ল'ৰাটোৰ হাঁহিটো দেখিছিল, কিন্তু চেহেৰাটো দেখাই নাছিল। চকু মেলিলে নাই। পখিলা, চোতাল, নেওতা একোৱেই নাই। আছে মাথো পানী আৰু এই উপঙি ৰোৱা শিবিৰ। তাইৰ জন্মৰ আহি নদীয়ে লৈ যোৱা ককায়েকক ফুলপাহে চিনি নাপায়। তাই দেখিলে ভাৱনা মলিন নিদ্ৰাবিহীন মা ইতিমধ্যে তাইৰ ওচৰত বহিছে। তাইলৈ চোৱা নাই। সম্পূৰ্ণ স্বভাৱ বিৰুদ্ধভাৱে ফুলপাহ কিছুপৰ টভক মাৰি গ'ল। তাৰ পাছত স্বাভাৱিক উচ্চতাবিহীন মৰহি যোৱা মাতটোৱে সুধিলে, মা, স্কুল বেগটো নদীখনে লৈ গ'ল নেকি?